হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই, মোৰো ভাল। আজি আহিছোঁ আমি বাৰ্থডে খাবলৈ, ভতিজাটোৰ বাৰ্থডে। ওচৰতে বাৰু। ৰুটি পুৰি বেলি আছে। এইপিনে ওপৰত বহি আছে দুগৰাকীমান, তলত বহিব নোৱাৰা লাড়ু বনাই আছে। আৰু এইপিনে দেখোন আপোনালোকক বনোৱা কাৰ্যসূচী। এইপিনে কাৰিকৰে বনাই আছে পুৰি, আৰু এইপিনে বনাই থৈছে পুৰি একদম লাড়ু ভাজি বনাই থৈছে, আৰু এইপিনে বনাই থকা হৈছে। আৰু সেইপিনে আপোনালোকক দেখুৱাইছিলোঁৱেই বনাই থকা বেলি থকা দৃশ্য। আৰু এইপিনে বনাই আছে আৰু অলপ পুৰিবলৈ। এয়া এখন ঢাৰিত, আৰু এয়া লৈ আছে কাৰিকৰে। এইপিনে আহিলে কেক কটা পৰ্ব। আজিকালি ল'ৰা ছোৱালীয়ে কেক নহ'লে বাৰ্থডে নাপাতে। কেকটোতো লাগিবই। বাৰ্থডেত যি খোৱাওক নোখোৱাওক সেইটো তাতো কোনো কথা নাই, কিন্তু কেক লাগিবই। কেক নহ'লে আজিকালি বাৰ্থডে নচলে। এয়া কেক কাটিছে, সৰু সৰু ল'ৰা ছোৱালীবোৰক মাতি আনি কেক কটা হৈ গৈছে। এয়া বায়েক, বাৰ্থডে ল'ৰাটোৰ বায়েক। বাৰ্থডে ল'ৰাটো ভতিজা হয় বাৰু। পিনে আমাৰ বাৰ্থডে খোৱা হৈ গ'ল। হাই ফ্ৰেণ্ড, আমি এতিয়া বাৰ্থডে খাই ঘৰ পালোহি। ভিডিঅ'টো ভাবিছোঁ আজি ইমানতে সামৰোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'বোৰ সোনকালে পাই থাকে। আজিলৈ আহিছোঁ, বাই।